Hello everyone, good morning. আজি মোৰ এটি নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালেই। আৰু আজি ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছো আৰু এতিয়া চাহ খাই আজৰি হৈ গলো আৰু এতিয়া মই বনাবলৈ লৈছো। এইফালে কেইটামান হিঙৰা মাছ আৰু ইয়াতে হালধি নিমখ হেনাই থোৱা হৈছে আৰু এইফালে কেৰাহীখনত তেল দি গৰম কৰি থোৱা হৈছে। এইফালে মাছ ফ্ৰাই কৰি আছো আৰু এইফালে ঘৰৰ লাই আৰু এইফালে কেইটামান ফ্ৰেঞ্চবিন এনেকৈ ভাজিম আৰু এইফালে হাতেৰে মোহাৰি লোৱা লাই আৰু এইফালে এটা পিয়াজ কাটি লৈছো আৰু এইফালে বিনখিনি সৰু সৰুকৈ কাটি লৈছো আৰু ইয়াতে আলু এটা সৰুকৈ কাটি লৈছো। এইফালে তেলখিনি গৰম হৈ গ'ল, মই ইয়াত পিয়াজ দি দিছো আৰু মই ইয়াত প্ৰথমতে আলুখিনি ভাজি ল'ম। ভাজি লৈ পিনে আলুখিনি সিজিবলৈ যিহেতু টাইম লাগে সেইকাৰণে মই আলুখিনি ভাজি লৈছোঁ আৰু আলুখিনি ভালদৰে লৰাই মেলি ইয়াত মই বিন দি দিম। আৰু এতিয়া মই বিনখিনি ইয়াতে দি দিছোঁ। ভাল লাগিলে আপোনালোকেও এনেকৈ বনাই চাব। লাইখিনি সিজিবলৈ যিহেতু টাইম লাগে সেইকাৰণে মই লাইখিনি অলপ পিছত দিম। এইখিনি অলপ আগতে ভাজি লৈছোঁ। চাই দিব তেতিয়াহ'লে ভিডিঅ'টো একেলগে। চব্জিখিনি অলপ টাইম ৰখাই মই এতিয়া চাইছোঁ আৰু এতিয়া লৰাই পিনি মই এতিয়া আলুখিনি ট্ৰাই কৰিম সিজিছে নেকি, কিন্তু অলপ কালাৰ হৈছে আৰু সিজা টাইপৰ নিচিনা হৈছে। আৰু ইয়াতে মই এতিয়া লাইখিনি দি দিম। লাইখিনি কেঁচাতে যিহেতু বহুত সৰহ দেখি সিজালে কমি যায়, লৰাবলৈ দিগদাৰ হৈছে, সেইকাৰণে অলপ লৰাই মই লাইখিনি লৰাই আছোঁ। লৰাই এতিয়া গোটেই লাইখিনি মই ইয়াতে দি দিম আৰু এতিয়া মই গোটেই লাইখিনি দি হোৱাৰ পাছত মই ঢাকনিৰে ভালদৰে ঢাকি দিম। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া দেখিছেনে লাইখিনি কিমান কমটি হৈ থাকিলে। আৰু ইয়াতে মই এতিয়া নিমখ দিয়া নাই। আৰু ইয়াতে বহুত পানীও ওলাইছে। আৰু এতিয়া মই ইয়াতে নিমখখিনি দি দিছোঁ। আৰু এইফালে মোৰ চব্জি হৈ গ'ল আৰু ইয়াতে মই দি দিম 3টাকৈ জলফাই। লাই চব্জিৰ লগত জলফাই পিটিকি খাই বহুতেই ভাল লাগে। আপোনালোকেও এবাৰ খাই চাব এনেকৈ। আৰু এইফালে মোৰ চব্জি হৈ গ'ল আৰু জলফাইকেইটাও বহুত ধুনীয়াছে সিজিছে। আৰু এইফালে ধনিয়া, জলফাই আৰু দুটামান জলকীয়া এনেকৈ কাটি লৈছোঁ, পিটিকা বনাইছোঁ।
আৰু এতিয়া ভাত পানী খাই আজৰি হৈ গ'লো। ভাত পানী খোৱা একো দেখাই নাথাকিলোঁ আৰু ভাবিছোঁ ঘৰটো আজি মচোঁ। ঠিক আছে, তেতিয়াহ'লে মচি লওঁ। আৰু এইফালে ঘৰটো মচি হৈ গ'ল আৰু এতিয়া হাজবেণ্ড বজাৰলৈ গৈছিলে। কি আনিছেনো চাই লওঁ তেতিয়াহ'লে ব'লক। এইখিনি হৈছে জিৰা আৰু এইটো হালধি আৰু এইটো চেনি, গুড়, বন্ধাকবি, মুড়ি চিৰা, নাৰিকলৰ গুড়ি, ময়দা আৰু এইটো হৈছে বেকিং আৰু এইখিনি তিল আৰু এইফালে পাণ। আৰু আজি বজাৰ ইমানেই। আৰু ৰাতিলৈ কি বনাব পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আজি কি বনোৱা হয়। এইফালে নাৰিকলৰ গুড়ি আনি লৈছোঁ, ময়দা আনি লৈছোঁ, নাৰিকল লাড়ু বনাম বুলি ভাবিছোঁ। আৰু ঠিক আছে, তেতিয়াহ'লে ৰাতিলৈ দেখাই থাকিম, চাই থাকক। আৰু এইফালে মালপোৰা পুৰিবৰ কাৰণে ৰেডি কৰিছোঁ। জহা চাউল তিয়াই থৈছিলোঁ, হৈ গ'ল 2 কিলো আৰু এতিয়া খুন্দিবলৈ লাগে। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। আৰু এইটো হৈছে কোকোনাট পাউডাৰ। আৰু ইয়াত বাতি এটাত এইটো বাতিত 2 কাপ লৈছোঁ। গেছত আৰু এইফালে মই গেছত কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন অলপ গৰম হ'বলৈ দিম। আৰু এইফালে এতিয়া অলপ এনেকৈ মুঠিয়াই চাম গোল হয় নহয়। আৰু এতিয়া অলপ হৈছেগৈ। আৰু এনেকৈ অলপ লৰাই মেলি নমাই দিম। তাৰপাছত আকৌ মুঠিয়াম, আকৌ বাকীখিনি ভাজিব লাগিব। আৰু এইফালে এতিয়া অলপ এনেকৈ মুঠিয়াই চাম গোল হয় নহয়। আৰু এতিয়া অলপ হৈছেগৈ। আৰু এনেকৈ অলপ লৰাই মেলি নমাই দিম। আৰু এইফালে এইখিনি হৈ গ'ল। এতিয়া মই সৰুকৈ মুঠিয়াই লওঁ। ঠিক আছে, তেতিয়াহ'লে গৰমে মুঠিয়ালে ভাল হয় লাড়ুটো।
আৰু মই ইয়াৰ কেৰাহীৰ পৰা এনেকৈ অলপ অলপ লৈ এনেকৈ সৰু সৰু গোল কৰি দিছোঁ। আৰু এইফালে হৈ গ'ল, কেৰাহীখন অলপ বেছি গৰম হোৱাৰ কাৰণে কালাৰ হৈ গ'ল। আৰু বাকীখিনি এতিয়া বনাই লওঁ, চাই থাকক। আৰু এইফালে নাৰিকলৰ লাড়ু হৈ গ'ল। আৰু এইখিনি হৈছে এতিয়া বনোৱা, আৰু এইখিনি হৈছে আগতে বনোৱাখিনি। আগতে বনোৱাখিনি অলপ কালাৰটো ৰঙা হয়, আৰু এতিয়া বনোৱাখিনি অলপ কালাৰটো বগা। আৰু এইফালে এইখিনি এনেকৈ চালে এইখিনি বগা হয় আৰু সেইখিনি ৰঙা টাইপৰ হয়। কেমেৰাত ইমান ভালকৈ ধৰিব পৰা নাই। ঠিক আছে তেতিয়াহ'লে। আৰু এইফালে 6টা মানে বাজিল, পিঠা খুন্দি আছোঁ। আৰু এয়া মালপোৱাৰ কাৰণে তৈয়াৰ কৰিছোঁ। ঠিক আছে তেতিয়াহ'লে বনাই লওঁ, চাই থাকক। কেৰাহীখন গৰম কৰি ৰিফাইন তেল দিলোঁ, আৰু এতিয়া পিঠাখিনি দি দিম। আৰু এইফালে মোৰ মালপোৱা আৰু তেলত দিয়া পিঠা হৈ গ'ল। আৰু এইবিলাক বনাওঁতে বহুতেই দেৰি হৈ গ'ল, 12টাই বাজিলে। ভিডিঅ'টো আজি ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।